আজি অকণমান মাছৰ কণী লৈছোঁ। ব'লক আজি মাছৰ কণীৰে কি বনাব পাৰোঁ চাওঁ। যদি ভিডিঅ'টি চাই শেষলৈকে তেতিয়াহ'লে গম পাব মই কি বনাওঁ। গতিকে মাছৰ কণীখিনি ভালদৰে ধুই লৈছোঁ, লৈ পানীখিনি যাবলৈ দিছোঁ। পানীখিনি যোৱাত এটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ। দি জোখমতে নিমখ হালধিখিনি দি হাতেৰে সানি লৈছোঁ। হাতখন ভালকৈ ধুই লৈছোঁ, লৈ হাতেৰে সানি লৈছোঁ। লৈ এতিয়া কেৰাহীখনত মিঠাতেল দি এনেকৈ এখন এখনকৈ পিঠা বহাই দিছোঁ। মাছৰ কণী অকণমান ফুটে, সেইবাবে মই অকণমান সময়ৰ বাবে ঢাকনিখন লগাই দিছিলোঁ। ঢাকনিখন গুচাই মাত্ৰ এবাৰ বা দুবাৰ উল্টা পুল্টাই দিছোঁ। বেছিকৈ ভালদৰে ভাজিবলৈ দিয়া নাই, ভজা গ'লে বেছিকৈ টাইট হৈ যাব। সেইবাবে মই এনেকৈ কমকৈ ভাজি থৈ দিলোঁ গোটেইখিনি যিখিনি মোক লাগে। গতিকে যিখিনি বাতিত ৰৈ গৈছিলে সেইখিনিত আকৌ মই এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি দি দিছোঁ। দি আমি কণীৰ আমলেট যেনেকৈ বনাওঁ তেনেকৈয়ে সেই কেৰাহীটোতে বহাই দিছোঁ। এতিয়া অকণমান সময় প্ৰথম ফালটো ভাজি যোৱালৈকে মই কিছু সময় ৰখিছোঁ। ৰখি তাৰপিছত লাহে লাহে উল্টাই দিছোঁ। দি 4 ভাগ কৰি এনেকৈ কাটি লৈছোঁ। লৈ এতিয়া একেবাৰে এইখিনি মুচমুচীয়াকৈ ভাজি ল'ম, কাৰণ এইখিনি মাছৰ কণী ভাজি খাম। গতিকে এনেকৈ মুচমুচীয়াকৈ ভাজি মাছৰ কণীখিনি উঠাই থৈছোঁ। আকৌ সেই কেৰাহীটোতে অকণমান তেল দি দিলোঁ। দি সৰিয়হ গুটি কেইটামান দি দিছোঁ, এটা শুকান জলকীয়া দি সৰিয়হ গুটিও অকণমান ফুটে, সেইবাবে ঢাকনিখন লগাই দিলোঁ। ঢাকনিখন উঠাই এটাই মাত্ৰ কৰ্দৈ টেঙা আছিলে, সেইটো সৰু সৰুকৈ কাটি লৈছোঁ। লৈ বহাই দিলোঁ। যিহেতু এটাই কৰ্দৈ টেঙাটো অকণমান কম হ'ব, সেইবাবে থেকেৰা টেঙাও কেইপিচমান ভিজাই থৈছিলোঁ, সেইখিনিও দি দিলোঁ। এতিয়া বাতিটোত মই এচামুচ চাউলৰ গুড়ি লৈছোঁ। লৈ পানীৰে ভালদৰে গুলি ল'ম। পানীৰে গুলি লৈ ধুনীয়াকৈ দি দিম। এইখিনিয়ে পানী দিম, ইয়াতকৈ আকৌ বেছিকৈ মই পানী নিদিওঁ। গতিকে ইয়াত জোখমতে নিমখ হালধিখিনি দি যিখিনি মাছৰ কণীৰ পিঠা ভাজি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। গৰমৰ দিনত এনেকুৱা টেঙা এখন হ'লে দাইলৰ লগত আকৌ বিশেষ একোৱে নালাগে। গতিকে মই বিৰাটেই ভাল পাওঁ। যদি মাছৰ কণী বা মাছ নাথাকে তেতিয়াহ'লে মই দাইল বা বুট তেনেকৈ ভিজাই থৈও মই এনেকৈ পিঠা বনাই টেঙা বনাই খাই লওঁ। গতিকে এনেকৈ এদিন বনাই খাই চাব, বিৰাট সোৱাদ লাগে। মই ক'লোঁ আপোনালোকে খাব।